কি খবৰ নমস্কাৰ আপোনালোকৰ ভাল চাগে মোৰো ভালেই মই বৰ্তমান গাঁৱৰ নিজৰ ঘৰৰ পদূলিমুখতে আছোঁ তাকে অকণমান দেখাবলৈ চেষ্টা কৰিম আমাৰ দিৰৈ নদীখনে বহুতখিনি গৰাখহনীয়া কৰি আহি আছে আগন্তুক দিনত কি হ'বলৈ গৈ আছে কোনো মানে গম পোৱা গৈছে তাকে অকণমান ভিডিঅ'বিলাক দেখাবলৈ চেষ্টা কৰিম নদীখনে যে বহুতখিনি আমাৰ এইপিনে খহাই লৈ আহিছে এইটো মেইন ৰাস্তাটো গাঁৱলীয়া আমাৰ গাঁৱৰ ৰাস্তাটো এতিয়া ধুনীয়াকৈ পকী কৰি দিলে ধুনীয়া আৰু বহুতখিনি হেৰি কৰি দিলে আমাৰ অহা যোৱা কৰিবলৈ বহুতখিনি ভাল হয় এই ৰাস্তাটো এই ৰাস্তাটো দাঁতিৰ কাষতে আছে নদীখন দিৰৈ নদীখন অলপ দেখাবলৈ চেষ্টা কৰিম ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকক দিৰৈ নদীখন দেখাইছোঁ আৰু কি কাৰণে দেখাব বিচাৰিছোঁ আপোনালোকে বুজি পাইছে হয়তো আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নোহোৱাকৈ ব'লক এইটোৱে ৰাস্তাটো হয় আৰু ইমানখিনিৰ পৰা আহি পিনি এতিয়া নদীখন ইয়াৰ পালেহিয়ে চব নদীখন ইয়াৰ পালেহি এখন নদীখন দিৰৈ নদীখন আৰু আগন্তুক 4-5 বছৰ 6 বছৰ পিছত দিৰৈ নদীখনে মানে খহাই আপোনাৰ ৰাস্তা পোৱাই দিবই এইফালে কিনাৰত তাতে কাষতে মানুহৰ ঘৰ আছে তেওঁলোকেও হেমচতীয়া বুলি কয় তেওঁলোকেও যিমানখিনি পাৰে তেওঁলোকৰ ফালৰ পৰা এইখিনি কৰিলে ইয়াত অলপ পাৰ মঠাই দিয়াৰ কথা অকণমান কৰিলে এইবিলাক বাঁহ চাহ দি এইখিনি কৰিলে তেওঁলোকৰ ফালৰ পৰা আৰু যিমানখিনি পাৰে আৰু বাকী এইফালে দেখিছে গছবিলাক কেনেকৈ খহি গৈ আছে এইফালে যোৱা বছৰ এডাল ডাঙৰ আজাৰ যোৱা বছৰ পানীত খহিলে এইবিলাক চব গৰাবিলাক চব কেনেকৈ খহিছে আৰু চৰকাৰৰ ফালৰ পৰা যদি কিবা সাহাৰ্য বা কিবা এটা যদি পালেহেঁতেন বা কিবা বাঁহ চাহ কিবা কিবি এতিয়া দিয়াহেঁতেন গাঁও বা ৰাইজে বা বিভিন্ন ধৰণৰ মানুহ লগ লাগি পিনি আৰু ধুনীয়াছে এইখিনি মানে কিবা এটা হ'লে বান্ধ এটা দিয়াত সোঁতটো সেইফালে এদিন গুচি গ'ল কিন্তু অলপ হ'লেও সেইপিনে গুচি গ'ল কিন্তু নদীখনে অলপ এইপিনে গৰা খহাব নোৱাৰিলেহেঁতেন এইডোখৰত বুলিয়ে নহয় সেই আগতো আছে বহুত কিছুমান মানে গৰা খহাই পূৰা ধ্বংস কৰি দিছে ধ্বংসলীলা চলি আছে আগতে নদীখন সেই পাৰটো দেখিছে যে সেইটো বান্ধদিমা গছ দেখিছে ন বান্ধদিমা গছটো কিনাই আছিলে পাৰটো তালৈকে আছিলে গৰা আছিলে নদীখন সেইটো চাইডে বৈছিলে কিন্তু এতিয়া ঢাল লৈ আজি কিমান আমি সৰুৰ পৰা জন্ম হোৱাৰ পৰা আজি পৰ্যন্ত ইয়াৰ পোৱাই দিলেহি আপোনাৰ এতিয়া মোৰ বয়স অনুপাতত মোৰতো এতিয়া 20 ইয়াৰ চলি আছে আৰু ইমান 30 বছৰত ইমানখিনি 30 বছৰ ধৰি লৈছে 30 বছৰত ইমানখিনি খহাই আনিলে আগন্তুক এই 5-6 বছৰত 10 বছৰতো ইয়াৰ পৰা বৰ্তমান ইয়াৰমান পোৱাই দিবহি লাগে আৰু 10 বছৰমানৰ পিছত হয়তো এই ৰাস্তাটো কাষ চুবগৈ যদি চৰকাৰৰ ফালৰ পৰা যদি কিবা মতামত যদি ভাল হয় যদি কিবা এটা যদি সহায় কৰে মানুহখিনিক ওচৰে পাঁজৰে মানুহখিনিক বা আমাকো যদি হয় বহুতখিনি ভাল হ'ব তাকে ভিডিঅ'টো এইভাগে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰিব মোৰ ভাল পাব কাৰণ কেলৈ ভিডিঅ'টো কাৰণ মোৰ বুলিয়ে নহয় আমাৰ বুলি বুজাব লাগিব কেলৈ মোৰ লগতে ইয়াত কেইবাঘৰ পৰিয়াল আছে গোটেইকেইটা পৰিয়াল হয় সেইফালে পৰিয়াল আছে আপোনাৰ এইফালে পৰিয়াল আছে আৰু এইফালে পৰিয়াল আছে মানুহ আৰু এইখিনি ক'লোৱে এইফালে ঘৰত পৰিয়াল আছে মই সেইটো হেৰিয়তে মই মানুহখিনি গোট খুৱাই পিনি ভিডিঅ'টো কৰিব লাগিছিলে তথাপিও মই সেইখিনি কৰিব নোৱাৰিলোঁ যিমানখিনি বাৰু ফটেজবিলাক আপুনি দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'বিলাক ভিডিঅ'টো ভাল পাই লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব যাতে জেগাডোখৰ নহ'লে আৰু কেইদিনমানৰ পিছত 10 বছৰ বা 5 বছৰ পিছত হয়তো গৰাখহনীয়া লাগি যাবলৈ আছে আপোনাৰ মেইন ৰাস্তাখিনিত তেতিয়া গাড়ী ঘোঁৰা বা যাতায়াতৰ যোৱাৰ পিছত বহুতখিনি কষ্ট হ'ব আৰু গাঁওখনো অলপ অহা যোৱা কৰিবলৈ বহুতখিনি দিক্কত বা কষ্ট হ'ব সেইখিনিকে মই অলপ দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব ব'লক ভিডিঅ'টো অকণমান নদীত কিনাখন অকণমান দেখাই দিছোঁ ব'লক ভিডিঅ'টো চাই থাকক এইটো দেখিছোঁ নদীৰ কাষটো গৰা চৰ কেনেকৈ খহি গৈ আছে পূৰা গৰাবিলাক চব কেনেকৈ খহি গৈ আছে এইফালে চব কিমান পালেহি পাৰটোবিলাক খহি গৈ আছে সেইফালে চব কিমান গৈ আছে সেইফালে পাতি গৈ আছে মানে খহাই গৈ আছে আৰু কেইদিনমানৰ পিছত সেই ডাঙৰ বগৰজোপা হয়তো গিৰি যাবলৈও আছে ক'ব নোৱাৰি আৰু ৰাস্তাটো সেইটো চব ওলাই আছে আৰু ভিডিঅ'টো ইয়াৰ পৰা কৰি আছে চব ইয়াৰ পৰা কৰি আছোঁ এইটো গৰা কিনাৰ ইয়াৰ পৰা কৰি আছোঁ দেখবা যদি ভিডিঅ'টো ভাল পায় লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি ক'লোৱে 3বাৰ এতিয়ালৈ অলৰেডি ক'লোৱে যদি ভাল পায় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পাৰিব এতিয়া 4বাৰ কৰি দিলোঁ আৰু ভিডিঅ'বিলাক চাব আপোনালোকে স্কিপ নোহোৱাকৈ মৰম চেনেহখিনি ইত্যাদি কৰি দিব সকলোখিনি
সেইখিনি দি থাকিলে মনটো বহুত ভাল লাগিব। ছাবস্ক্ৰাইব পাৰিলে বঢ়াব আপোনালোকে, কালিও কৈছোঁ ভিডিঅ'টোত মৰম চেনেহবিলাক দিব। মোৰ ফালৰ পৰা ইমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। আজিলৈ বাই বাই আৰু টাটা।